মুকুতা বিচাৰি মুকুতা বিচাৰি মুকুতা বিচাৰি মুকুতা বিচাৰি। নমস্কাৰ, মই ত্ৰিদীপ কলিতা। আপোনালোক আটাইলৈকে ত্ৰিদীপ কলিতা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এটি নতুন অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ, যাৰ নাম হৈছে মুকুতা বিচাৰি। মুকুতা বিচাৰি অনুষ্ঠানটো সচৰাচৰ আমি সেই ব্যক্তিসকলক আমি আচলতে সামৰি ল'ব বিচাৰিছোঁ, যিসকল ব্যক্তি শিক্ষা, কলা, সাহিত্য, সংস্কৃতি, সমাজলৈ আগবঢ়োৱা বিশেষ বৰঙণি, সেৱা, এই ধৰণৰ যিসকল আমাৰ মাজত ব্যক্তি সিঁচৰিত হৈ আছে, সেই ব্যক্তিসকলক, সেই মুকুতাসকলক আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। তেওঁলোকৰ মনৰ ভাৱ জানিম, তেওঁলোকৰ যিটো বিষয়ত আচলতে তেওঁলোক লাগি আছে, তেওঁলোকৰ অনুষ্ঠান আমি পৰিৱেশন কৰাৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে সহযোগিতা আগবঢ়াব। ইতিমধ্যে আমাৰ মুকুতা বিচাৰিৰ যিটো থিম ছং সেয়া প্ৰকাশিত হৈছে। বহু ব্যক্তিয়ে, দৰ্শকে আমাক সঁহাৰি জনাইছে, তাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ আজিৰ আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানৰ প্ৰথমটি সাক্ষাৎকাৰ অনুষ্ঠান আমি আৰম্ভ কৰিব লৈছোঁ, আৰু আশা কৰিছোঁ ইয়াৰ পিছৰ পৰৱৰ্তী পৰ্যায়ৰ যিমান সাক্ষাৎকাৰ অনুষ্ঠান হওক, প্ৰতিটো অনুষ্ঠানেই আপোনালোকে আমাৰ সহযাত্ৰী হ'ব, তাৰেই কামনা কৰিছোঁ। আৰু আজি অৰ্থাৎ প্ৰথম যিগৰাকী ব্যক্তিৰ সৈতে আপোনালোকক আমি চিনাকি কৰি দিব ওলাইছোঁ, দৰং জিলাৰ এগৰাকী বিশেষ ব্যক্তি। বিশেষকৈ তেখেত সংগীত সাধনাৰ লগত বিশেষভাৱে জড়িত। সংগীতৰ সাধনাৰে তেখেতে এটা সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। লগতে অভিনয় নাটকৰ লগতে তেখেতে ছবিৰ লগতো জড়িত, অৰ্থাৎ তেখেতে বিভিন্ন তেনেকুৱা ধৰণৰ ছবি অংকন কৰিছে। গতিকে আমি কথা পাতিম তেওঁৰ লগত। প্ৰথমে মই আপোনালোকক তেখেতৰ সৈতে চিনাকি কৰি দিব ওলাইছোঁ। আমাৰ মাজত আজি উপস্থিত আছে মুকুতা বিচাৰি অনুষ্ঠানত শ্ৰদ্ধাৰ দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। প্ৰথমে আমি দৰ্শকসকলক কৈছোঁ যে আমি কৈছোঁৱেই যে যিহেতু দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা তেখেত এগৰাকী সংগীতৰ লগত বিশেষকৈ জড়িত ব্যক্তি, গতিকে আমি অনুষ্ঠানৰ আৰম্ভণিতে এটি সুৰীয়া সংগীতেৰে আমি আৰম্ভ কৰোঁ। গতিকে ছাৰ, আমি এটি গীতেৰে আমি আৰম্ভ কৰোঁ অনুষ্ঠানটো। ধন্যবাদ। মুকুতা বিচাৰি কৰ্মকৰ্তাসকল ত্ৰিদীপ কলিতা, কৈলাশ কলিতা, মৃন্ময় ৰাজলৈ মোৰ আন্তৰিক অভিনন্দন যাচিছোঁ। ধন্যবাদ। এই মুকুতা বিচাৰি এই অনুষ্ঠানটিৰ যোগেদি এই অঞ্চলত লুকাই থকা সকলো প্ৰতিভা তেওঁলোকে উলিয়াই অনাৰ যি চেষ্টা কৰিছে, সি সফল হওক, এই মোৰ কামনা। ধন্যবাদ। আমি গীতেৰে অনুষ্ঠানটো আৰম্ভ কৰিম। এটি ভক্তিমূলক গীতেৰে আৰম্ভ কৰিছোঁ। জয় রঘুরনন্দন রাঘব রামে, জয় রঘুরনন্দন জয় রঘুরনন্দন রাঘব রামে, জয় রঘুরনন্দন। মোকে কিনা প্রভু, মোকে কিনা প্রভু, মোকে কিনা জয় রঘুরনন্দন আনদন নলাগই
আচলতে সজীৱ হোৱা এটি গীত এই জয় ৰঘু ৰনন্দন সঁচাকৈ আজিৰ বিশেষ দিনটিত আমাৰ সকলোৰে ভাল লাগিল নিশ্চয় আমাৰ দৰ্শকসকলেও ভাল পাইছে আৰু মই বিশেষ কথা নকলেও হ'ব নিশ্চয় দৰ্শকসকলে অনুমান কৰিব পাৰিছে আমি যাৰ সৈতে আজি এই সাক্ষাৎকাৰ অনুষ্ঠানটো আমি গ্ৰহণ কৰিছোঁ তেখেতৰ যি সুন্দৰ কণ্ঠ বা তেখেতৰ যি গায়কী তাৰ জৰিয়তে আমি আপোনালোকে নিশ্চয় অনুমান পাইছে ধন্যবাদ জনাইছোঁ পুনৰবাৰ যেহেতু আমি জানিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলে জানিব বিচাৰিব প্ৰথমে আমি গীত শুনি থাকিম মাজে মাজে আমি গীত শুনিম অকণমান কথা পাতিম গতিকে মই জানিব বিচাৰিছোঁ প্ৰথমতে আপোনাৰ পৰিচয়টো মোৰ নাম শ্ৰী দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা মোৰ ঘৰ মেনাপাৰা মই চাকৰি কৰিছিলোঁ চাকৰিৰ অৱসৰ হ'ল 14 অক্টোবৰ কোন বিভাগত আপুনি চাকৰি কৰিছিলে মই গড় কাপ্তানি বিভাগত কৰিছোঁ হয় মঙলদৈ হয় গড় কাপ্তানি বিভাগত অৱসৰ লৈছে আপুনি চাকৰি কৰি আপুনি সংগীতটো চাকৰিৰ লগে লগে সমান্তৰালভাৱে আপুনি আগুৱাই লৈ গৈছে আৰু ইতিমধ্যে আপুনি বিভিন্ন ঠাইত অকল দৰঙৰেই নহয় অসমৰ বিভিন্ন প্ৰান্তত আপুনি এনেকুৱা আধুনিক গীতৰে হওক বিশেষকৈ আপুনি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ বা জ্যোতিপ্ৰসাদ আগৰৱালা লগতে আপুনি লোকসংগীতৰ লগতো আপুনি মানে সম্পৰ্ক ৰাখি গৈছে সমান্তৰালভাৱে গতিকে কি ক'ব এই মুহূৰ্তত আপুনি কেনেকৈ আৰম্ভ হ'ল সংগীতৰ এই যাত্ৰা আপোনাৰ মোৰ দেউতা যাত্ৰাবাৰ্তিৰ নৃত্যশিল্পী আৰু তেখেতৰ নামটো যতীন্দ্ৰ মোহন দেৱশৰ্মা প্ৰয়াত যতীন্দ্ৰ মোহন দেৱশৰ্মা তেওঁ যাত্ৰাবাৰ্তিত গান গাইছিল নাটক কৰিছিল আমি জানিব পাৰিছোঁ তেখেত এগৰাকী প্ৰতিষ্ঠিত জ্যোতিষবিদো আছিল শাস্ত্ৰ তেওঁ অধ্যয়ন কৰিছিল হয় হয় আৰু আমি চোতালত দেউতাই এই কাহিনীৰ গানবিলাক গাইছিল হয় শুনি কেনেকৈ হাৰমনিয়াম বজাব লাগে মায়েও গান গাইছিল গতিকে সেই ধাৰাটো মোৰ হৃদয়ত থাকে তাক মই গানটো এৰিব নোৱাৰিলোঁ সেই তেতিয়াৰ পৰা অৰ্থাৎ আপোনাৰ সেই চোতালৰ যি খোৱা পাতি বা এই ধৰণে মা বা দেউতা তেওঁলোকে যি ধৰণে আপোনাক সংগীতৰ সেই পৰিৱেশটো দিছিল আৰু সেই মুহূৰ্তৰ পৰাই আজিলৈকে আজি পৰ্যন্ত আপুনি সংগীতৰ এই চৰ্চাত অব্যাহত আছে আকৌ এটি গীত শুনিম তাৰপিছত আকৌ আমি কথা পাতিম আমাৰ দৰ্শকসকল আপোনালোকে চাই আছে আজিৰ মুকুতা বিচাৰি অনুষ্ঠানটো আমি আসলে বেছি আনুষ্ঠানিক বা ফৰ্মেল তেনেকুৱা কৰিব খোজা নাই আমি হয়তো আমাৰ এই কথোপকথনত কিছু বিজুতি হ'ব পাৰে তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ আমাক সহযোগিতা আগবঢ়াই যাব আজি আপোনালোকে উপভোগ কৰি আছে আজি সাক্ষাৎকাৰ অনুষ্ঠানত শ্ৰদ্ধাৰ দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মাৰ লগত মই গীত শুনিছোঁ মই ৰেডিঅ'ৰ গাইছিলোঁ এই গানটো সুৰ কৰিছিলে গীতৰ কথা আছিল মুনেশ্বৰ বৰ্মন সুৰ কৰিছিলে মোৰ ভাতৃ জীৱেন্দ্ৰ মোহন দেৱশৰ্মাই অসমী আই চেনেহৰ উপজা ঠাই ৰূপত ৰূপৱতী গুণত গুণতী তুলনা পাবলে আই অসমী আই চেনেহৰ উপজা ঠাই ৰূপত ৰূপৱতী গুণত গুণৱতী তুলনা পাবলে পুৱাৰ সুৰুজে পাৰে ভৈয়ামে সোণালী ৰং বোলাই আবেলি পৰতে হেঙুলি সুৰুজে লুই তৰ বুকুতে লুকাই গছৰ ডালে পৰি বৰণীয়া পখী তোৰে গৰিমা গাই তুলনা
পাবনে না আই ও আই অসমীয়া চেনেহৰ উপজা ঠাই ৰূপত ৰূপৱতী গুণত গুণতী তুলনা পাবনে নাই ৰূপত ৰূপৱতী গুণত গুণতী তুলনা পাবনে নাই সঁচাকে খুব সুন্দৰ অসমীয়াৰ ওপৰত সৃষ্ট আমি এই চেগতে গীতৰ কথা তেখেতলৈ আমি শ্ৰদ্ধা জনাইছো সুৰ দিছিলে আপোনাৰ কৈছে আপোনাৰ ভাতৃ জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা এগৰাকী প্ৰতিষ্ঠিত শিল্পী আমি দুয়োগৰাকীকে আজিৰ অনুষ্ঠানৰ পৰাও তেখেতসকললৈ আমি শ্ৰদ্ধা জনাইছো খুব ভাল লাগে এনেকুৱা ধৰণৰ গীত শুনি আমি এটি লোকগীত শুনিব পাৰিম নিশ্চয় লোক সংগীতৰ লগতো আপুনি যিহেতু এতিয়া এটা হেৰি গাওঁ আন এটি গীত লোকগীতৰ পিছত গাম ঠিক আছে গীতটো লিখিছিলে গীতিকাৰ প্ৰভাত চৌধুৰী দাদাই গানটো মই সুৰ কৰিছিলোঁ আমাৰ দৰঙৰ বিভিন্ন লোককলাৰ ওপৰত দেশ দৰঙৰ মানুহ আমি দৰঙীয়া জাতিত সবে অসমীয়া কৌতি কলিয়া দেশ দৰঙৰ মানুহ আমি দৰঙীয়া জাতিত সবে অসমীয়া কৌতি কলিয়া ব্যাস আৰু শুকনানীৰ সংগীত চেৰাধেকৰ দেশ শুনিলে দেহ মন পৰে জোৰ ব্যাস আৰু শুকনানীৰ সংগীত সুমধুৰ চেৰাধেকৰ দেশ শুনিলে দেহ মন পৰে জোৰ আছে আৰু সেউ চাপৰি থিয় নাম ধেপাধুলিয়া কালিয়া দেশ দৰঙৰ মানুহ আমি দৰঙীয়া জাতিত সবে অসমীয়া কৌতি কলিয়া মিঠা সুৰৰ চিয়া আৰু দেহ বিচাৰৰ গীত আই তুতি বিয়াৰ পদ শুনিলে জোৰাইছি কাহিনীৰে ভৰা আছে ইতিহাস যাওতি যুগীয়া দেশ দৰঙৰ মানুহ আমি দৰঙীয়া জাতিত সবে অসমীয়া কৌতি কলিয়া কৌতি কলিয়া কৌতি কলিয়া সঁচাকে অপূৰ্ব দেশ দৰঙৰ মানুহ আমি দৰঙীয়া সঁচাকে আমি দৰঙীয়া হিচাপে আচলতে আমি গৌৰৱ কৰিব লাগে গীতটোত গোটেইখিনি কথা সোমাইছে নহয় জানো চিয়া গীতৰ পৰা বা দেওধনী ব্যাসৰ ওজাপালি কালিয়া চেৰাধেক এই গোটেইখিনি আচলতে ইমান এটা ভঁৰাল আমাৰ দৰঙৰ যিটো সংস্কৃতি সকলোৱে কয় গতিকে তাক আচলতে আমি চৰ্চা কৰি যাব লাগে কি ক'ব আপুনি সংগীত ইমান দিনৰ পৰা আচলতে সেই তেতিয়াৰ পৰা সাধনা কৰি আছে বিভিন্ন গীত গাইছে আমাক নৱপ্ৰজন্মৰ কাৰণে কি ক'ব নতুনকে যিসকলে এতিয়া আপুনি নিশ্চয় শুনি আছে গীতবিলাক বহুতে এনেকুৱা ভাল কাম কৰি আছে কি ক'ব নতুনৰ কাৰণে আজিৰ নৱপ্ৰজন্মলৈ মই বিশেষ কোনো মানে কি আৰু অনুৰোধ কিছুমান ভাল ভাল ছাবজেক্ট থাকে
এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, যে কিছুমানে গান গায়, কিছুমানে ছবি আঁকে, কিছুমানে নাটক কৰে, কিছুমানে সাঁতোৰে, কিছুমানে দৌৰে, এইবিলাকত মানুহবিলাকৰ মনবিলাক যদি সোমাই দিব পৰা যায় তেতিয়া বেয়া চিন্তাধাৰাত এই ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে, পজিটিভ মাইণ্ড এটা লৈ চলিব পাৰে, তাৰ ৰিজাল্টটো ভালেই নিশ্চয় এই বুলি ভাবোঁ। মানে পঢ়াৰ লগতে অকল পঢ়াটোৱে সকলো হ'ব নোৱাৰে, আচলতে পঢ়াৰ লগতে এটা যেতিয়া আমি মেণ্টেল ফুড বুলি ক'ব পাৰোঁ, মানসিক খাদ্য এইটো আমাক লাগিব, আৰু তাৰ কাৰণে আপুনি কোৱাৰ ধৰণে সংগীত বা নাটক যোনে যিটো বিচাৰে সেই ধৰণে ল'ব পাৰে, আৰু আপুনি সেইটো আহ্বান জনাইছে সেইটো মানে যাতে নৱপ্ৰজন্ম বা আমাৰ নতুন উঠি অহা ল'ৰা ছোৱালীসকল যাতে তেনেকুৱা ধৰণৰ কামত নিমগ্ন নহওক, মনটো ভালে থাকে, কোনো বেমাৰ আজাৰ নহয়। হয় হয় এনে বুলি ভাবোঁ মই। হয়, ধন্যবাদ। আপোনাৰ নিশ্চয় যি অনুৰোধ আমাৰ নতুন শিকাৰুসকল বা উঠি অহা নৱপ্ৰজন্মসকলে এই কথা নিশ্চয় অনুভৱ কৰিব। আমি আপোনাক ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ আমি গীত শুনি আছোঁ। আমি অকণমান গীতৰ পৰা সংগীতৰ পৰা অকণমান বেলেগ আমি কথা আমি পাতিব খুজিছোঁ। অভিনয় নাটকৰ ক্ষেত্ৰত আমি জানো আপুনি অভিনয়ৰ ক্ষেত্ৰতো এটা দখল আছে, আপুনি খুব সুন্দৰ অভিনয় কৰিছিল, আপুনি বিশেষকৈ কমেডিৰ ওপৰত আপুনি বিশেষ এটা খ্যাতি আছে, গতিকে সেই বিষয়ে কি ক'ব অভিনয়ৰ ক্ষেত্ৰত? কেতিয়াৰ পৰা আপুনি? মানে মই যেতিয়া পুমলৈ মধ্য ইংৰাজী স্কুল আছিলে তাতে মই ক্লাছ 6ত প্ৰথম নাটকখন কৰিছিলোঁ। আমাৰ টুৱা ডেকা ছাৰে মোক মানে এই ড্ৰামাত সোমাই দিছে, ভক্ত প্ৰহ্লাদ, আৰু এখন ইংৰাজী নাটক কৰিছিলোঁ ডক্তৰ বুলি। তাতে মোক এইখিনি কাৰণে মই সদায় মনত ৰাখিম। কি আপোনাৰ চৰিত্ৰটো কি আছিল? প্ৰহ্লাদৰ আৰু তাতে এজন ৰোগী আছিল ডক্তৰখন, ইংৰাজী নাটক এখন। তাৰপিছত আমাৰ বিশেষকৈ আমাৰ গাঁও মেনাপাৰাত এই নাটকবিলাক হৈছিল, এই তাতে মই মানে চাই আছিলোঁ ড্ৰামা, কি ভাল লাগে। চাওঁতে চাওঁতে এই কোনোবা ভাৱৰীয়া নাহে, তাৰ পাৰ্টটো ক'ব লাগে বা ফৰ্ম কৰিব লাগে, এনেকৈ থাকোঁতে থাকোঁতে ময়ো অজানিতে সোমাই পৰিলোঁ নাটকত। তাৰপিছত এনেকৈ চলি আছে। তাৰপিছত আমাৰ এই বৃহৎ অঞ্চলত বিভিন্ন ঠাইত নাটক কৰিলোঁ। আৰু এতিয়া আপুনি তেনেকুৱা নাটক নতুনকৈ কিবা কৰিছিল নেকি? নতুনকৈ মানে অলপতে এখন কৰিলোঁ, এই ফৰমুদ গৰিয়াৰ প্ৰেম গাথা, দৰং জিলা সাহিত্য সভাৰ দ্বাৰা এই আয়োজন কৰিছিলে। সেইখনত কৰিছোঁ, পৰমানন্দ ৰাজবংশী। ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ মানে লিখা নাটক। সেইখন শেহতীয়া। হয় হয়। তাৰ লগতে নাটকৰ এনে কিবা আপোনাৰ তেনেকুৱা ডাইলগ এই সময়ত কিবা আহিব নেকি মনত? ডাইলগ ঠিক তেনেকৈ মনত নাই। মানে কি, মই এটা কথা ক'ব খুজিছোঁ, যিবিলাক নাটক নিজৰ যিখিনি আছে অন্তৰত লুকাই প্ৰতিভা, তেওঁৰ লগতে যিটো পৰিচালকে যি নিৰ্দেশনা দিয়ে সেইটো মানি ধুনীয়াকৈ নিজক বিলীন কৰি দিয়ে নাটকখন কৰিব লাগে। বৰ ধুনীয়া নাটক হয়। মই বিশেষকৈ মই পাইছিলোঁ আমাৰ এই ৰজা আহে এখন, কি ষ্ট্ৰিক্ট ডাইৰেকশ্যন, কি সুন্দৰ, চব চিৰিয়াছ, এটা নাটক ভাল। সেই ৰিহাৰ্চেলৰ মানে কিবা তেনেকুৱা ইনচিডেণ্ট কিবা মনত আছে নেকি আপোনাৰ? এই ইনচিডেণ্ট মানে কি তেনেকুৱা নাই, কষ্ট হৈছিল দেই, খুব কষ্ট কৰিছিল সেই নাটকখন। মানে থলুৱা শিল্পীখিনিৰ মাজতে সেইখিনি কৰা হৈছে, তেওঁলোকৰ জৰিয়তে কৰিছিল নাটকখন। যুৱ ছাত্ৰ পৰিষদ আৰু এটা কোনো অনুষ্ঠানে লগ লাগি কৰিছিল। এতিয়া যদি মই এই মুহূৰ্তত আপোনাক সোধোঁ যে যিহেতু আপুনি সংগীতটো আগুৱাই লৈ গৈছে, সমান্তৰালভাৱে নাটক বা অভিনয় আগুৱাই লৈ গৈছে, টাইমটো আপুনি কোনটোত বেছি মানে দিব খোজে বা নে সমানে দুটাই দিছে, কি ধৰণে কৰিছে বাৰু? মোৰ কথা এটা হ'ল কি, ৰাতিপুৱাৰ পৰা নিজক ব্যস্ত ৰাখি মই বৰ ভাল পাওঁ। গানে হওক বা ফুলনি বাগিচাৰ কামেই হওক বা কিবা খেতি কৰিছোঁ বা নাটক কৰিব গৈছোঁ, মই এনেই নাথাকোঁ তাৰমানে, ব্যস্ততাৰে মই দিনটো পাৰ কৰিম। মানে মিলাই লৈ গান, ছবি অঁকা, কিবা কিবি। ছবি অঁকা বুলি কওঁতে মই কথা আমাৰ দৰ্শকসকলক জনাব পাই ভাল পাইছোঁ যে আমাৰ আজিৰ অতিথি তেখেতৰ মই ইতিমধ্যে আৰম্ভণিতে কৈছোঁ, তেখেত অকল সংগীত নাটকতেই নহয়, তেখেতে খুব ধুনীয়া ছবি আঁকে। মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। এই আপোনালোকে দেখিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা,
ডক্টৰ ভূপেন হাজৰিকা। আৰু আন এখন ছবি ইফালে আছে আইদেউ সন্দিকৈ, প্ৰতিমা পাণ্ডে বৰুৱা। এইসকল মনীষীৰ যাৰ অবিহনে আচলতে আমি অসমীয়া বুলি ক'বলৈ আমি আচলতে কোনোবা নহয় কোনোবাটো সময়ত আমি কিবা এটা ৰৈ যোৱা যেন অনুভৱ হয়। গতিকে সেই তেনেকুৱা এগৰাকী মহান মনীষীসকলৰ ছবি ইমান সুন্দৰভাৱে আচলতে অংকন কৰিছে। কিমান বছৰমান হ'ব ছাৰ? মই 82 চনত, মই তেতিয়া তেজপুৰত চাকৰি কৰি আছোঁ। হয়, এইটো তেজপুৰৰ এইটো মোৰ গান। আচ্ছা। তেজপুৰৰ পৰিৱেশটো অনবৰতে কি গান, নাচ, ছবি অঁকা এইবিলাকতে থাকে মানুহখিনি। তাতে মই প্ৰেৰণা পাইছিলোঁ। ময়ো এইকেইজন মানুহ ইয়াৰে তেজপুৰৰে বিশেষকৈ এইকেইজন মানুহৰ মই ফটোকেইটা আঁকিম একেবাৰে। খুব সুন্দৰ কাম। মই সঁচাকৈ আপোনাৰ যি সৃষ্টি তাক শ্ৰদ্ধা জনাইছোঁ। আচলতে আমাৰ দৰ্শকসকলে আজিৰ অনুষ্ঠানটো চাই, আমাৰ এই মুকুতা বিচাৰি অনুষ্ঠানটো চাই নিশ্চয় অনুমান কৰিছে আমাৰ যিগৰাকী ব্যক্তিক আমি আজি অতিথি কৰিছোঁ তেখেতৰ যি অৱদান বা তেওঁ যি সংগীত, নাটক বা ছবিৰ জৰিয়তে যি ধৰণে তেখেতে সাংস্কৃতিক সাহিত্য এই দিশটোক আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছে। মই আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই নিশ্চয় ভাল পাইছে আৰু তেখেতৰ বিষয়ে জানিও ভাল পাইছে। তেখেতে আচলতে কিতাপ 4খন প্ৰকাশ কৰিছিল ইতিমধ্যে। মই কিতাপকেইখন নিশ্চয় আপোনাৰ হাতত আছে, অকণমান হয় হয় আমি দেখাব বিচাৰিছিলোঁ। আচলতে তেখেতে কিতাপ কেইখনমান এখন লিখিছিলে যে বাসৰুৱা স্মৃতি, আপুনি পাইছে দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা, এখন বাসৰুৱা স্মৃতি। তাৰপিছতে এখন আছে বতেহী বাইৰ বকেনি। মই আগতেও কৈছোঁ তেখেত হাস্য ব্যংগৰ আচলতে পদ্যপুথি এখন খুব সুন্দৰভাৱে তেখেতে লিখিছে দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা। হাঁহিৰামৰ হাঁহি এখন তেখেতৰ অৱদান, ৰম্য ৰচনা সংকলন। আৰু এখন আছে মৌপিয়া, দৰঙী উপভাষাৰে সমৃদ্ধ ব্যংগ অনুগল্প। দৰং জিলা সাহিত্য সভাই নিশ্চয় প্ৰকাশ কৰিছিল নেকি? হয়, গতিকে এইমান তেওঁ যি 4খন কিতাপ তেখেতে ৰচনা কৰিছিল। আচলতে আপুনি কৈছিল, অলপ আগতে ক'লো যে সংগীত লগতে আপুনি কৈছে যে নাটক সমানে আপুনি আগবঢ়াই লৈ গৈ আছে। তাৰ মাজতে কিতাপো লিখিছে। কোনটো সময়ত আপুনি কি ধৰণে চিন্তা কৰি? আমাৰ সমাজৰ কিছুমান লোকে, মোক ভাল পোৱা লোকে মোক মানে এই মই ৰসৰ কথা কৈ ভাল পাওঁ মানুহৰ আগত। গতিকে এইবিলাক কথা লেখচোন, তই লেখচোন বাৰু, কিতাপতে লিখ, হ'ব ইমান দিয়া চিন্তা কৰিছোঁ, এনেকৈ এটা মোক হেৰি দি থাকে আগিদা। তাৰ ফলতে এনেকুৱা সৰু সৰু কিছুমান। আৰু এটা মই কথা আপোনাক সুধিব লাগিব যে এখন পাইছে যে বতেহী বাইৰ বকেনি। আচলতে আপুনি মই অকণমান গম পাইছোঁ যে তিনিটা, মানে বতেহী বাইৰ বকেনি, তিনিটা বৰ মানে সংমিশ্ৰণ। কি মানে আপোনাৰ নামটো দিয়াত কি ধৰণে আপুনি ভাবিলে? মানে ঘৰৰ গৃহস্থিনী গৰাকী সকলো ফালেই ভুক্তভোগী। তেওঁ গৃহস্থীৰ গোটেইখিনি কথা মানে তেওঁ জানে। তাৰ ফলত তেওঁ সেই গৃহস্থক বকি থাকে। এই বকি থকাৰ কাৰণে শাহুৱাকে বা তেওঁ বতাহৰ নিচিনা বেগী কাৰণে বতেহী দিলে। আৰু বাই চবে বাই চবৰে, আৰু মুখখনে এনেকে থাকে ৰাতিপুৱাৰ পৰা সন্ধিয়ালে বকি থাকে, সেইকাৰণে বকাই। সেইখনত আমাৰ দৰঙৰ যিখিনি থলুৱা যিখিনি ভাষা আৰু যিটো উপভাষা তাত আছে কিতাপখনত। নিশ্চয় আমাৰ দৰ্শকসকলে কিতাপকেইখন পাৰিলে পঢ়িব পাব নিশ্চয়। আপোনালোকে কিতাপকেইখন নিশ্চয় আপুনি আমাৰ লাইব্ৰেৰীটো দিছে, লাইব্ৰেৰীত পাব, পঢ়িব। আশাত থাকিল খুব ভাল পাব। আমি আকৌ এটি গীত শুনিম, তাৰপিছতে আমি সামৰিম অনুষ্ঠানটো, আমাৰ সময় হ'ব। আমি এটি গীত শুনিম। এই গীতটো এখন নাটকৰ নেপথ্য সংগীত হিচাপে গাইছিলোঁ মই। ৰাতি পুৱাইল ৰে কুৰুৱাই পাৰেৰা, বালিতে বাগৰি কান্দে, বালিতে বাগৰি কান্দে দুটি বাঘৰ চাম, ৰাতি পুৱাইল ৰে।
পুৱাইলো ৰে কুৰুৱাই পাৰে ৰাও বালিতে বাগৰি কান্দে দুটি বাঘৰ চাম ৰাতি পুৱাইলো ৰে কাৰো ভাগ্যত নামিল দিন কাৰো ভাগ্যত ৰাতি ৰাতি পুৱাইলো ৰে কাৰো ভাগ্যত নামিল দিন কাৰো ভাগ্যত ৰাতি ৰাতি পুৱাইলো ৰে আহাৰ চকুৰ আগত হেৰাল কাৰ হাত পুৰুষৰ মাতি ৰাতি পুৱাইলো ৰে কুৰুৱাই পাৰে ৰাও বালিতে বাগৰি কান্দে দুটি বাঘৰ চাও ৰাতি পুৱাইলো ৰে ৰাতি পুৱাইলো ৰে কুৰুৱাই পাৰে ৰাও বালিতে বাগৰি কান্দে দুটি বাঘৰ চাও ৰাতি পুৱাইলো ৰে হালৰে হালোৱা আছিল বহুত অসীম বল ৰাতি পুৱাইলো ৰে হালৰে হালোৱা আছিল বহুত অসীম বল ৰাতি পুৱাইলো ৰে আহাৰ কোন জনমৰ কোপত পৰি কেনি হেৰাই গ'ল ৰাতি পুৱাইলো ৰে কুৰুৱাই পাৰে ৰাও বালিতে বাগৰি কান্দে দুটি বাঘৰ চাও ৰাতি পুৱাইলো ৰে ৰাতি পুৱাইলো ৰে ৰাতি পুৱাইলো ৰে ধুনীয়া ৰাতি পুৱাইলো ৰে বৰ ভাল লাগিল আপুনি কৈছে যে নাটকৰ এইটো আচলতে আপুনি নেপথ্যত গাইছিল কোনখন নাটকত আছিল ৰজা হাতে গাইছিল খুব সুন্দৰ আমি আশা থাকিল আমি এই অনুষ্ঠানটোৱে নহয় পৰৱৰ্তী অনুষ্ঠানত আকৌ আমি গীত শুনিম আপোনাৰ পৰা লোকগীত আৰু বহুত এনেকুৱা গীত আপোনাৰ পৰা শুনিব আচলতে থাকিল আমি আশা কৰিছোঁ পুনৰ আকৌ এনেকৈ আমি লগ হ'ম আমি শেষৰ ফালে আহিছোঁ শেষত আপুনি কি ক'ব অনুষ্ঠানটো কেনেকুৱা লাগিল আপোনাৰ মুকুতা বিচাৰি অনুষ্ঠান খুব ভাল লাগিলে মই আশাবাদী মুকুতা দেখা পোৱাতে নাথাকে অলপ বিচাৰিব লাগিব কষ্ট কৰিব লাগিব কষ্ট কৰিলে নিশ্চয় পাম আমাৰ সমাজত তেনেকুৱা ব্যক্তি আছে মই কৈছোঁ অলপ আগতে গতিকে তেওঁলোকক উদ্ধাৰ কৰিলে ৰাইজে দহজনে জানিব তেওঁলোকেও ভাল পাব ধন্যবাদ দৰ্শকসকল আপোনালোকে চাই আছে মুকুতা বিচাৰি অনুষ্ঠানটো আমি শেষৰ পৰ্যায়ত আহিছোঁ আজি আমাৰ অতিথি আছিলে দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা এগৰাকী সংগীত শিল্পী অভিনয় শিল্পী চিত্ৰশিল্পী আমি গোটেইখিনিকে তেখেতক আমি ক'ব পাৰোঁ সঁচাকৈ বহুতেই ভাল লাগিল অনুষ্ঠানটোত আমাৰ ফালৰ পৰা মুকুতা বিচাৰি এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতলৈ দিব আচলতে আমাৰ একো নাই তথাপিও আমাৰ তৰফৰ পৰা তেখেতলৈ উজুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটি সৰু উপহাৰ আমি প্ৰস্তুত কৰি আনিছোঁ আমাৰ অসমীয়া সংস্কৃতিৰ বাপতিসাহোন ৰঙালী বিহুৰ এটি লোকবাদ্য অতিকে ভাল লাগে টকা আৰু এই বিহু বাদ্য টকা এতিয়া আমি তেখেতৰ বাবে উপহাৰ স্বৰূপে আমি আনিছোঁ আমি তেখেতক আমি প্ৰদান কৰিম হয় আমি এই টকা বিহুৰ বাদ্য মই কৈছোঁ এইটো তেখেতক উপহাৰ হিচাপে আমি প্ৰদান কৰিছোঁ লগতে আমি আপোনাক আৰু এখন আমি একদম অতিকে আমি হাতে লিখা আচলতে আমি কোনো ধৰণৰ আমি তেনেকুৱা ডিটিপি বা এই ধৰণৰ আমি কৰা নাই আমি হাতে লিখি তেখেতৰ এটা আজিৰ এই অনুষ্ঠানৰ চিন স্বৰূপে আমি আনিছোঁ মই অকণমান পঢ়ি দিছোঁ যে মুকুতা বিচাৰি অনুষ্ঠানত শিল্পী শ্ৰদ্ধাৰ দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মালৈ কৃতজ্ঞতা পত্ৰ সাংস্কৃতিক অভিনন্দন গ্ৰহণ কৰিব বিগত দিনত আপুনি সংগীত অভিনয় আদিৰে আমাক এক সুস্থ সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাত আপোনালৈ জনালোঁ কৃতজ্ঞতা আপোনাৰ এই যাত্ৰা অব্যাহত থাকিব কামনাৰে ত্ৰিদীপ কলিতা আপোনালৈ আগবঢ়াইছোঁ
দৰ্শকসকল আমি অনুষ্ঠানটো শেষ কৰিছোঁ আপোনালোকে কেনে পালে আমাক জনাব আমাৰ এই অনুষ্ঠানটো আপোনালোকৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে চাবৰ কাৰণে সক্ষম হ'ব আজি আমাৰ লগত অতিথি হিচাপে আছিল শ্ৰদ্ধাৰ দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা আপোনালোকে কেনে পালে আমাক জনাব আপোনালোক য'তেই আছে এই ধৰণৰ ব্যক্তিক আমি পৰিচয় কৰি দিয়াৰেই উদ্দেশ্যটোৱে হৈছে তাৰে এটা নামই হৈছে আমাৰ মুকুতা বিচাৰি মই আশা কৰিছোঁ আপোনালোকৰ সহযোগিতা অবিহনে অনুষ্ঠানটো আগুৱাই লৈ যোৱাত অসুবিধা হ'ব গতিকে আপোনালোকে সহায় কৰিব সহযোগিতা কৰিব অনুষ্ঠানটো উপভোগ কৰিব তাৰে কামনা কৰিছোঁ আৰু শ্ৰদ্ধাৰ দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মাকো আপোনালোকে য'তেই আছে তাৰ পৰাই আশীৰ্বাদ প্ৰদান কৰিব তেখেতৰ সুস্বাস্থ্য কামনা কৰিব আকৌ এটি নতুন ভিডিঅ'লৈ আমি আপোনালোকৰ মাজলৈ আগবাঢ়ি যাম তাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটো মুকুতা বিচাৰি অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ নমস্কাৰ আমি মুকুতা বিচাৰি ওলালো আমি মুকুতা বিচাৰি মুকুতা বিচাৰি মুকুতা বিচাৰি